আজি বনাম খাৰৰ হৈতে মাটিদালি আহক নমস্কাৰ সকলোকে আজি জীৱনত প্ৰথমবাৰ খাৰৰ হৈতে মাটিদালি বনাব লৈছো বহুতবাৰ খাই পাইছো কিন্তু নিজে আজি প্ৰথম বনাম প্ৰসেছটোত কিবা ভুল হলে মোক কমেন্ট কৰি জনাবচোন দেই মাটিদালিখিনিতে মই আদা নহৰু হালধি কেঁচা জলকীয়া সোৱাদ অনুসৰি নিমখ দি হুইসেল মাৰি লৈছো আৰু লগতে কঁঠাল গুটি পিটিকাও কৰিম আৰু ইমান গৰম কৰিছে চৌকাত পিটিকা কৰিব নোৱাৰি দেই সেইকাৰণে মই সহজ উপায়েৰে কৰিছো তাৰ পিছত এয়া আমাৰ হৈ গল মাটিদালি এতিয়া তেল মাৰিম তেলত মই অলপ নহৰু দিছো তাৰ পিছত মই এয়া তেল মাৰি লৈছো আৰু এতিয়া যেহেতু খাৰ বনাইছো ন সেইকাৰণে খাৰ অলপ দি দিছো এটো মানে বনাই থোৱা খাৰ হয় মই ঘৰৰ ওচৰৰ বৰমা এজনীৰ পৰা আনিছো আৰু এয়া মই পুৰাৰ মানে ফিলটো যাতে পায় সেইকাৰণে মই পুৰি লৈছো আৰু লগতে ঢেকিয়া শাক অলপো ভাজিছো আৰু এয়া মোৰ টেকনিক চাওকচোন মানে মই পুৰা খুন্দনাই দি মানে একদম হেচি দিছো আৰু এয়া আমাৰ হৈ গল কঁঠাল গুটি পিটিকা আৰু এতিয়া মই ধুনিয়াকৈ সজাই লৈছো কাহিখন তেতিয়া ভাল লাগে মানে খাবলে মাটিদালি কঁঠাল গুটি পিটিকা তিয়হ আৰু ঢেকিয়া ভাজি আজিলৈ আহিছো